প্ৰজাপতি প্ৰভু, আপোনাৰ কাম কিমান দূৰ আগবাঢ়িছে? প্ৰভু, যিমানবোৰ কৃষ্টি সভ্যতাৰ নিদৰ্শন আছে, সকলোবোৰ এপদ এপদ কৰি সংগ্ৰহ কৰি মজুত কৰা হৈছে। চিন্তাৰ কোনো কাৰণ নাই প্ৰভু। ধন্য ধন্য প্ৰজাপতি। ভোলানাথ, প্ৰভু, আপোনাৰ কাম কিমান আগবাঢ়িছে? প্ৰভু, মোৰ অনুচৰ নন্দী ভৃংগীকে আদি কৰি যত মানে আছে ভূত পেটগণ, এই কাৰ্যত নিয়োগ কৰা হৈছে আৰু সকলোবোৰ সাজু কৰি ৰখা হৈছে। উত্তম। সকলোবোৰ সাজু কৰি হোৱাৰ পাছত এবাৰ সত্যব্ৰত ৰাজাক পৰীক্ষা কৰি চাব লাগিব। নে কি কয় প্ৰজাপতি? উত্তম উত্তম চিন্তা কৰিছে প্ৰভু। সত্যব্ৰত কিমান ধৈৰ্যশীল, কিমান ধৰ্মপৰায়ণ ৰজা, তাৰো এটা উমান পোৱা যাব। প্ৰভু, প্ৰভু, পুনৰ আবিৰ্ভাৱ হোৱাৰ কাৰণ কি মহাকাল? মোৰ সাৱধান বাণী শুনক প্ৰভু। সাৱধান বাণী? মহাপ্ৰভু, মহাপ্ৰলয় হোৱাৰ আগতেই আন এক মহাপ্ৰলয়লৈ সাজু হওক প্ৰভু। মহাপ্ৰলয়? মহাপ্ৰজাপতি, আৰু কি মহাপ্ৰলয় মহাকাল? পৃথিৱী ধ্বংসৰ কাৰণে লক্ষ্মীয়ে এটা মহাদৈত্য সৃষ্টি কৰিলে। সি এতিয়া এইফালে আহি আছে প্ৰভু। তাক বাধা দিয়াৰ কাৰো ক্ষমতা নাই, কাৰো সাধ্য নাই প্ৰভু, কাৰো সাধ্য নাই। মহাকাল, লক্ষ্মীয়ে দৈত্য স্ৰজন কৰাৰ কাৰণ কি? মহাকাল, লাহে লাহে সকলো জানিব পাৰিম। মই মাত্ৰ আপোনালোকক সাৱধান কৰি দিলো। আপোনালোক সাৱধান হওক প্ৰভু। মই আহিলো প্ৰভু, মই আহিলো। নাৰীৰ চৰিত্ৰ বুজা বৰ টান। লক্ষ্মীয়ে মোৰ কাৰ্যত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰতিফল নিশ্চয় ভোগ কৰিবলৈ পাব। মই বুজিছো প্ৰভু, মই ভালকৈ বুজিছো। নিশ্চয় মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্তত পৰি আজি লক্ষ্মী দেৱীয়ে এনে গৰ্হিত কামত লিপ্ত হ'ব লগা হ'ল। সি আজি মোৰ পুত্ৰ হৈ মোৰেই সৃষ্টিত হেঙাৰ হৈ থিয় দিছে। নাই 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 প্ৰভু, তাক মই নকৰিম ক্ষমা। তাৰ এই ভুলৰ বাবে তাক উচিত শাস্তি মই কৰিম প্ৰদান। প্ৰভু, ভোলানাথ, কল্পৰে শেষৰ লগে লগে এনেবোৰ বিভীষিকাই আঁকৰি ধৰিছে। ইয়াক বাধা দিবৰ কাৰো ক্ষমতা নাই। আমাৰ দেখিছো শক্তি দিনক দিনে কমি আহিছে প্ৰভু। সরস্বতী কই? কি বাপ করাম দিব? লক্ষ্মী আয়ে মুখ! আতে কিছু আতে! সরস্বতী! সরস্বতী! কোন তই মহাদৈত্য? কিয় তই বৈকুণ্ঠত কৰিছ প্ৰৱেশ? লক্ষ্মীর সন্তান! লক্ষ্মীৰ সন্তান? লক্ষ্মী মুখ অদম করছে! আমার অযোগ্য! পৃথিবীর সমস্ত ভূমিভর মোর হাত অর্পণ করছে। লগতে এই ব্রহ্মার কন্যা সরস্বতী কৃপা কৰিবলৈ আদেশ দিছে আদেশ! এই দেৱতা, কি চাই আছ? কি চাই আছ? আদেশ পালন কৰ! সাৱধান দ্ৰন্ত! এই মহাভূদেৰে তোৰ
বুকু ভেদ করার আগতে এই স্থানটই কর পরিত্যাগ। প্রভু চেষ্টা দেব তো লক্ষ্মীর পরের প্রভাব বেস্তুর ওদারখান মহাদেবর দেখলে ও এক করিবার ওয়ারে এই ইচ্ছা করিলে তো হতি প্রমাণ সব আমার প্রমাণ মূর্খ লক্ষ্মীৰ প্ৰভাৱত মাখিৰ পৰা সিংহ হৈ বিচৰণ কৰিবলৈ প্রভু আহত পাহি লাগিলে ঘোর লাগিলে ঘোর অতি ভয়ঙ্কর হে অতি ভয়ঙ্কর হে যার ভরে বসুমতী যার ভরে বসুমতী কবে ধরা ধরে কবে ধরা ধরে রাম হরি রাম হরি রাম হরি রাম হরি ভুলা হইব জনয়ে ভুলা হইব জনয়ে ও হরি ও প্রবেশ রিয়া আহে রাজা হত ব্রত মহাভার রাজা দেখি তে খুবই তয়ারে প্রবে অভাবাজে রাজা হত ব্রত এহি মতে পাইলা গয়া সভা ভিতরে রাম হরি রাম হরি বোলা নিরন্তর
মন্ত্ৰীবৰ লাহে লাহে পৃথিৱীত ধৰ্মৰ প্ৰভাৱ লোপ পাব ধৰিছে। অধৰ্মই যেন সমগ্ৰ পৃথিৱী গ্ৰাস কৰিব লাগিছে, এনে মোৰ হয় অনুমান। পিতৃ মোৰ প্ৰিয়ব্ৰতৰ কথা অনুধাৱন কৰি পাৰিছো জানিব, সত্য যুগৰ শেষত হব মৎস্য অৱতাৰ। সৃষ্টি হব পৃথিৱীত এক মহা প্ৰলয়ৰ। মহাসাগৰৰ জলধাৰাই সমগ্ৰ সংসাৰ ডুবাই পেলাব। গছ গছনি তৰু তৃণ জীৱ জন্তু একোকে বাকী নাথাকিব। মন্ত্ৰীগণ, মহাৰাজ, সেই হেতুকে পৃথিৱীত ধৰ্মৰ প্ৰভাৱ লোপ পাব ধৰিছে, নহয় জানো মন্ত্ৰীগণ? শুনক মহাৰাজ, মন্ত্ৰীগণ, আপোনাৰ পিতৃদেৱ পৰম ধাৰ্মিক, মহাজ্ঞানী। তেওঁ কৈছিল পৃথিৱীত মহাপ্ৰলয়ৰ অমংগলে দেখা দিব অনতি পলমে। গতিকে সেই দিনলৈ আৰু বেছি দিন নাই মহাৰাজ। মহাৰাজ, মন্ত্ৰীগণ, আপুনি চিন্তা নকৰিব, একো চিত্ত মনে শ্ৰীহৰিক কৰক আৰাধনা। সঁচা কথা মন্ত্ৰীগণ। মহাৰাজ, এই ক্ষেত্ৰত আমাক প্ৰভু শ্ৰীহৰিৰ বাহিৰে কোনেও ৰক্ষা কৰিব নোৱাৰে। সেই হেতুকে মন্ত্ৰীগণ, মহাৰাজ, ঋষি মুনি সকলক মতাই আনি আমি এই বিষয়ে কিছু কথা আলোচনা কৰো। মহাৰাজ, মন্ত্ৰীগণ, ঋষিমুনিসকলৰ নাই প্ৰয়োজন। আপোনাৰ পিতৃদেৱে কৈছিল যে পৃথিৱীত যেতিয়াই মহাপ্ৰলয়ৰ অমংগলে দেখা দিব, এক চিত্তে শ্ৰীহৰিক কৰিলে আৰাধনা, তেওঁ হৃদিস্থিত হৈ ভক্তক কৰিব উদ্ধাৰ। ভাল মন্ত্ৰীগণ, মহাৰাজ, পিতৃ প্ৰিয়ব্ৰতৰ কথা অনুধাৱন কৰি মই মোৰ কৰ্তব্যত অগ্ৰসৰ। কাৰণ প্ৰিয়ব্ৰতৰ সন্তান মই, নাম মোৰ সত্যব্ৰত। আছে মোৰ ধৈৰ্যৰ সীমা। নিশ্চয় মহাৰাজ। তেওঁৰ বাক্য অনুসৰি মই পালি যাম কৰ্তব্য নিজৰ। বাৰু মন্ত্ৰীগণ, কওক মহাৰাজ। এবে বলক সুদূৰৰ হৰি মন্দিৰত হৰিৰ কৰোগৈ আৰাধনা। বলক মহারাজ। ও হরি রাম। আরে প্রবে ক্ষয় যে দেবী সরস্বতী আরে নয় লাখে সরে দেবী অতি ধীরবতী আরে নয় লাখে সরে দেবী অতি ধীরবতী আরে কত জনে পাইলা গোয়া খভা রবি তর আরে রাম হরি
প্ৰজাপতি ব্ৰহ্মাৰ কন্যা বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী নাম মোৰ সৰস্বতী। এই বিশ্ব ব্ৰহ্মাণ্ড আৰু মানৱ সমাজত মই জ্ঞানৰ ভাৱ কৰিছো প্ৰচাৰ। ভাতৃ মোৰ বিনয় জংকাৰ সমগ্ৰ পৃথিৱী যি সত্তৰ হৈছে উৎপত্তি, সেয়া হৈছে প্ৰচাৰ। সৰস্বতী, আই সৰস্বতী, সৰস্বতী, আই সৰস্বতী, সৰস্বতী, পিতা আই প্ৰণাম পিতা। আয়ুষ্মতী ভৱ। আই সৰস্বতী, পিতা এই পৃথিৱীত আৰু মহাপ্ৰলয় হ'বলৈ বেছি সময় নাই। মহাপ্ৰভু জানো আই, পিতা মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্তত আজি লক্ষ্মী দেৱীয়ে এটা ভয়ংকৰ দৈত্যৰ কৰিলে সৃষ্টি। আজি তাৰ অট্টহাস্যত, তাৰ অত্যাচাৰত সমগ্ৰ পৃথিৱী তল বল কৰিব লাগিছে। কেৱল কেৱল সিমানেই নহয় আই, পিতা সেই দৈত্যলৈ তোক বিয়া দিম বুলি লক্ষ্মী আই দৈত্যৰ আগত প্ৰতিজ্ঞা কৰিছে। গতিকে আই, তই তই এই স্থানত ৰৈ নাথাকিবি। যা যা আই, তই তই সোনকালে এই স্থানৰ পৰা আঁতৰি যা। পিতা সৰস্বতী, লক্ষ্মী এবাৰ মোৰ ওপৰত এনে হীনদী কাৰ্যত কিয় লিপ্ত হ'ল? মইতো লক্ষ্মীৰ কোনো দোষ কৰা নাই। আৰু পিতা লক্ষ্মীৰ যে কুকাৰ্য কেনেদৰে কৰিলে সমৰ্থ? নহয় 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 আই, তই তই ভুল বুজিছ। প্ৰভু বিষ্ণুৱে এইবোৰ কথা একো গমকেই নাপায়। ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ আমি তিনিও মিলি মহাপ্ৰলয়ৰ বিষয়ে আলোচনা কৰি আছিলো। অৱশ্যে প্ৰভু বিষ্ণুৱে লক্ষ্মী আইৰ লগত এই বিষয়ে আলোচনা কৰিবলৈ কৈছে। কিন্তু আই, তই তই এই স্থানত ৰৈ নাথাকিবি। সেই ঘোঁৰামুখীয়া দৈত্যটো দেখিলে মোৰ পেটতে হাত ভৰি লুকায়। তই যা আই, তই সোনকালে ইয়াৰ পৰা আঁতৰি যা। পিতা সৰস্বতী, মই যদি তোমাৰ কন্যা সৰস্বতী হওঁ, তেন্তে লক্ষ্মীয়ে মোৰ বুকুলৈ যি পাত ব্ৰহ্মহেল কৰিছে নিক্ষেপ, সেই পাত ব্ৰহ্মহেল মই লক্ষ্মীৰ বুকুলৈ পুনৰ স্বৰূপতাই পঠাম। সৰস্বতী, তেতিয়া লক্ষ্মীয়ে এই বিশ্ব ব্ৰহ্মাণ্ডত লক্ষ্মীৰ শ্ৰেষ্ঠ নে সৰস্বতী শ্ৰেষ্ঠ? সৰস্বতী, তই তই নুবুজ কিয়? এইবোৰ কৰিবলৈ এতিয়া সময় নাই। এই দৈত্যই তোক হৰণ কৰাৰ লগতে মোৰ সমস্ত জ্ঞানৰ ভাণ্ডাৰ সি হৰণ কৰি নিব। তোলৈ মোৰ বৰ চিন্তা হয় অ আই। তই তই মোৰ কথা ৰাখ। তই সোনকালে ইয়াৰ পৰা আঁতৰি যা। পিতা সৰস্বতী, আপুনি মোৰ বাবে অলপ চিন্তা নকৰিব। মই তাৰ ব্যৱস্থা নিজে কৰিম। সেই দৈত্যই মোক বিবাহ কৰিব নোৱাৰে। এতিয়া আপুনি চাওক পিতা, কিন্তু আই, তই যি কৰ অতি সাৱধানে কৰিবি। তোলৈ মোৰ বৰ চিন্তা হয়। আৰু এটা কথা, এই স্থানত কিন্তু তই বেছি সময় ৰৈ নাথাকিবি। সোনকালে ইয়াৰ পৰা আঁতৰি যাবি। তই তই সাৱধানে থাকিবি আই। মই এতিয়া আহিলোহে। এইবাৰ সাৱধান হোৱা নহয়। তুমি বিষ্ণুৰ পত্নী বুলি গৰ্বতে ধৰ্ম কাৰ্য পাহৰি পেলাইছা। তুমি মোক দৈত্যলৈ বিবাহ দিয়াৰ প্ৰস্তাৱ দি জগতবাসীৰ আগতে আদি কৰাব খুজিছা। সৰস্বতী ইমান বুদ্ধিহীনা নাৰী নহয়। তোমাৰ চক্ৰান্ত মতে কাৰ্য কৰি যাব। চাওঁ বাৰু তুমি মোক সেই দৈত্য কেনেদৰে বিবাহ দিয়া। সৰস্বতী!
সম্পত্তি মোৰে অৰক্ষতে অৰক্ষতে এই নন্দই কুৎসিত নারী দক্ষিণ ভূতনি এই হয় দৈত্যৰ ওচৰত কোনো মায়া নচলিব এদৰ সত্য পৰিচয় সত্যপতি মই ফুটনি চকিনি একোৱেই নহয় লক্ষ্মী আইতাকে সৰস্বতী আজকে তো করছেন জগৎ আটাইতকৈ সুন্দরী নারী সরস্বতী স্থলত এই সরস্বতী মোৰ নহয় বিশ্বাস এই পিছাচি তোৰ সত্য পৰিচয় সত্যপতি আপোনাৰ মাতৃয়ে মিছাৰ আশ্ৰয় লৈছে এই ভূমণ্ডলত সৰস্বতী অন্য কোনো কন্যা নাই এই মাতৃ যদিহে কোৰবা সৰস্বতীক গ্ৰহণ কৰে তেন্তে মই নিশ্চয় কৃতাৰ্থ মই এটা কুৰূপা কন্যাক বিবাহ কৰাব নোৱাৰো মাতৃয়ে মোক সেইখন প্ৰতাৰণা কৰিলে মই লক্ষ্মীৰ ওচৰলৈ যাবই লাগিব তুমি মোক সেইখন প্ৰতাৰণা কৰিলা ইয়াৰ পৰিণাম কিন্তু অতি ভয়াবহ এই বাতের গ্ৰহণ কৰিছে বাতের গ্ৰহণ কৰিছে গ্ৰহণ কৰিছে এইবাৰ সাৱধান হোৱালক তুমি মোৰ বুকুলৈ যে পাত ব্ৰহ্মকে কৰিছিলা নিক্ষেপ সেই পাত ব্ৰহ্মকেল মই পুনশ্বৰ পঠাইছো নাই চাওঁ বাৰু তুমি কেনেদৰে ৰক্ষা পোৱা লক্ষ্মী 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 আজি আকৌ লক্ষ্মীৰ কিহৰ প্ৰয়োজন হ'ল মইতো বিষ্ণুপ্ৰিয়া লক্ষ্মী নহওঁ লক্ষ্মী তোমাৰ এনে অবিবেচনী কাৰ্যই দেৱ সমাজত আমাক ঘৃণাৰ পাত্ৰ কৰি তুলিছে আমি জগৎকৰ্তা ঈশ্বৰ আৰু সেই জগতৰ তুমি মহালক্ষ্মী তুমি মোৰ কাৰ্যত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা ইয়াৰ পৰিণাম কি হ'ব পাৰে তুমি বুজি পোৱা নাই এয়া আপুনি কি কৈছে প্ৰভু মই হ'লে একোৱে বুজিব পৰা নাই মোক সকলো বুজাই কওক প্ৰভু লক্ষ্মী শুনা আৰু অলপ দিনৰ পিছতে পৃথিৱীত মহাপ্ৰলয় হৈ মহাসাগৰৰ জলধাৰাই সমগ্ৰ পৃথিৱী ডুবাই পেলাব কোনো বাচি নাথাকিব কিন্তু তাৰ আগত তুমি ভীষণ দৈত্য সৃজন কৰি মোৰ কাৰ্যত প্ৰতিদ্বন্দ্বিতা কৰিছা প্ৰভু আপোনালোকৰ সেই গুপ্ত আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই কি কাৰণে অযোগ্য হলো যে আপোনাৰ পত্নী হৈও সেই আলোচনাত ভাগ ল'ব নোৱাৰিলো এই কথা তোমাক কোনে ক'লে মোক কোনেও ক'ব নালাগে
মই সকলো নিজেই জানিছো প্ৰভু। মই বুজিছো লক্ষ্মী, মই বুজিছো। তুমি দেৱৰ্ষীৰ কুচক্ৰান্তত পৰি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হৈছা, নহয় জানো? নিমাত কিয়? কিন্তু লক্ষ্মী, তুমি বুজিব লাগিছিল, তুমি বুজিব লাগিছিল যে সঁচাক মিছা আৰু মিছাক সঁচা কৰাটো দেৱৰ্ষীৰ যুগে যুগে চলি আহিছে। আৰু সেইবাবেইতো দেৱৰ্ষী জগতত তুতকীয়া হিচাপে জনাজাত। প্ৰভু, দেৱৰ্ষী এজন জ্ঞানী মানি ঋষি। তেওঁ মিছাৰ আশ্ৰয় কেতিয়াও ল'ব নোৱাৰে। আপুনিহে মোক প্ৰতাৰণা কৰিলে। সেই ভূমণ্ডলৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু শিৱৰ ভাগ্য পাৰ্বতীৰ সমান গুণী মানি ৰমণী অন্য কোনোৱেই নাই বুলি। সেইবাবে এই বিষ্ণুপ্ৰিয়া লক্ষ্মীৰ সেই ক্ষমতা আছে নে নাই তাক মই প্ৰমাণ কৰি দেখুৱাব খুজিছো, আৰু আপোনাৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিছো প্ৰভু। আপোনাৰ যদি শক্তি আছে তেন্তে প্ৰতিৰোধ কৰক। তুমি দাম্ভী, প্ৰভু, তুমি গৰ্বিতা, প্ৰভু, তুমি আজি বিষ্ণুপ্ৰিয়া লক্ষ্মী নোহোৱা। তুমি কোন জানা? প্ৰভু, তুমি কোনোবা দানৱী। প্ৰভু। ইয়াৰ পৰিণাম কি হ'ব সকলো বুজি পোৱা নাই। পৰিণামৰ কথা চিন্তা কৰি এই লক্ষ্মীৰ কৰ্তব্যত আগবঢ়া নাই। প্ৰভু বিষ্ণুও বুজক, এই লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কি ভীষণ হ'ব পাৰে। ভুল লক্ষ্মী, তুমি ভুল পথেৰে পৰিচালিত হৈছা। ইয়াৰ পৰিণাম কিন্তু বৰ মৰ্মান্তিক হ'ব। এদিন নহয় এদিন তুমি ভীষণ সংকটত পৰি উদ্ধাৰৰ বাবে হাই হাই কৰি থাকিব লাগিব। সেইদিনা তোমাক সহায় কৰোতা হিচাপে কোনোৱেই নাথাকিব। লক্ষ্মী, মই তোমাৰ লগত তৰ্ক নকৰো। তোমাৰ যুক্তি হেৰাই গৈছে। মই আহিলো লক্ষ্মী, কিন্তু মনত ৰাখিবা লক্ষ্মী, ইও মাত্ৰ কৰ্মফল। ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়। লক্ষ্মী ইমান অবলা নহয় যে কাৰোবাৰ চাতুৰি কথাত ভুল যাব পাৰে। মহাপ্ৰলয়ত সেই পৃথিৱী ধ্বংস হ'ব। এখন যাতে নতুন পৃথিৱীৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিহে সেই ভীষণ দৈত্যময় কৰিলো স্বজন। মাতৃ পুত্ৰ, মাতৃদেৱ মাতৃ মাতৃ কিয় তুমি মোক বিশ্বাসঘাতকতা কৰিলা? তই কি বিশ্বাসঘাতকতাৰ কথা কৈছ পুত্ৰ? তই কি বিশ্বাসঘাতকতাৰ সৰস্বতী বোলা কুৎসিত গৰাকী, ইয়াত তুমি মোক বিবাহ কৰিবলৈ আদেশ দিছিলা। সৰস্বতী কুৎসিত নাৰী, এই কথাটো কোনে ক'লে পুত্ৰ? নাই, মোক কোনেও ক'ব নালাগে। সৰস্বতী নিজেই আহি মোৰ ওচৰত ব্যক্ত কৰিছে। মোৰ চকু এতিয়াও অন্ধ হোৱা নাই। পুত্ৰ, তই ভুল বুজিছ পুত্ৰ। সৰস্বতীৰ সমান সুন্দৰী ৰমণী অন্য কোনোৱেই নাই যাৰ ৰূপৰ তুলনা কৰি মই শেষ কৰিব নোৱাৰো। নিশ্চয় তই অন্য কোনোবা ৰমণীক লগ পাই আহিলি পুত্ৰ। নকৰিব মাতৃ, পুত্ৰ, মই জানিব পাৰিছো এই ব্ৰহ্মাণ্ড কিমান বিলাক সুন্দৰী আছে। সকলোবিলাক তোমাৰ এই দাসী সৰস্বতী। তোমাৰ এই দাসী নহয় জানো? নহয় পুত্ৰ। দাসী কন্যাক বিবাহ কৰিবলৈ প্ৰস্তাৱ দিয়াত ই মোৰ পক্ষে সম্ভৱ নহয়।
মোৰ পুত্ৰ মোৰ কোনো দাগ নাই অ পুত্ৰ মোৰ কোনো দাগ নাই তই পুত্ৰ মিছাত মোৰ নাযাবি পুত্ৰ মিছাত মোৰ নাযাবি জানে কুকে জানে মাথু অর্থাৎ পানিদার অনামাতৃমূল প্রতিজ্ঞা ভিখন প্ৰতিজ্ঞা অপ্রতিজ্ঞা দৈত্যই কাহানিও আখিক বিবাহ নকরায় নালাগে পুত্ৰ নালাগে মইতো তোমাৰ গর্ভজাতর সন্তান নহওঁ নিঃস্বার্থৰ পূরণ কৰিবলৈ তুমি মোক স্বজন কৰিছিলা তোমাক দেখিলে তোমাৰ মাতৃভাৱ নাজাগে মই তেনে দাসী কন্যাক বিবাহ কৰোৱাতকৈ তেনে দাসী কন্যাক বিবাহ কৰোৱাতকৈ মই যদি তোমাকেই বিবাহ কৰাম সমস্ত দাসী দাসী মোৰেই হ'ব মোৰেই সাৱধান তই কোন মুখে এনে বাক্য তই কৰিছ উচ্চাৰণ তই পুত্ৰ হৈ মাতৃক কাটি ভাজ্যৰূপে পাব খুজিছ তোৰ মুখ চাব নাপাই তোক স্বজন কৰি মই মহাভুল কৰিলো দূৰ হৈছা দৈত্য সেই মুহূৰ্ততে মোৰ সন্মুখৰ পৰা দূৰ হৈছা ভুল কৰিলা লক্ষ্মী এতিয়া ভুলৰ প্ৰায়শ্চিত্ত ল'বলৈ সাজু হোৱা একক জগতে বুজক বিশ্বই নিঃস্বাৰ্থৰ পূৰণ কৰিবলৈ এই অসুৰক স্বজন কৰাৰ প্ৰতিফল কিমান ভয়াবহ নহয় পুত্ৰ নহয় পুত্ৰ মহালক্ষ্মী পুত্ৰৰ ভাৱ পৰিধান কৰি কস্তুৰী পুৰাণ সাৱধান দৈত্য এনে পাপ কাৰ্য নকৰিবি তই তোৰ এনে পাপ কাৰ্যৰ বাবে নিজ ভগতৰ ওচৰত মই আশীৰ্বাদৰ পাত্ৰ হ'ম দূৰ হৈছা দৈত্য দূৰ হৈছা মোৰ আঁতৰি যা দৈত্য আঁতৰি যা লক্ষ্মী তুমি মোৰ নহয় তুমি মোৰ নহয় তুমি মোৰ আঁতৰি যা আরে ভুলি আতে ছেনি মেলি আছে আরে মরিয়াছে সেরি সোপা মেলিয়াছে আহি প্ৰভু আঁতৰি যা লক্ষ্মী আঁতৰি যা তুমি মোৰ নহয় ওরে
নহয় দৈত্য আঁতৰিছা আঁতৰিছা ওরিয়ারে উড়িয়াছে তেরি সোপা মেলিয়াছে পাহি ওয়ারে আসিয়াছে যমন কোনা আকুকে নগর এতিয়া কেনে কৈছা ন দৈত্য স্বজন কৰি মোৰ সৃষ্টি ধ্বংস কৰিবলৈ গৈ তুমি এতিয়া নিজেই সাগৰত ডুব যাব লাগিব মোক দৈত্যই পাছে পাছে খেদি দিছে মোক দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰক প্ৰভু মোক ৰক্ষা কৰক মোক স্পৰ্শ নকৰিবা তোমাৰ প্ৰায়শ্চিত্ত হ'ব লাগে প্ৰভু অবলা নাৰী মই কোনো দুৰ্বল মুহূৰ্তত এনে নকৰিবলগীয়া কাম কৰি পেলালো মোক দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰক প্ৰভু মোক দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰক তোমাক দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰিব পৰা ক্ষমতা মোৰ নাই সেই দৈত্যৰ আগত মোৰ সুদৰ্শন সাধাৰণ অস্ত্ৰত পৰিণত হ'ল গতিকে তুমি দৈত্যৰ পত্নীত্ব গ্ৰহণ কৰাৰ বাহিৰে অন্য উপায় নাই আপুনিও আজি এনে বাক্য কৰিলে উচ্চাৰণ কেৱল মই উচ্চাৰণ কৰা নাই নেকি কিন্তু সেই দৈত্যই জগতবাসীৰ আগত উচ্চ স্বৰে চিঞৰি কৈছে প্ৰভু কি বুলি কৈছে প্ৰভু তুমি এই হেনো তাৰ একমাত্ৰ পত্নী নহয় প্ৰভু নহয় মই দৈত্যৰ পত্নী নহয় গতিকে তুমি আৰু এই বৈকুণ্ঠপুৰী শুৱনি কৰি থাকিব নোৱাৰিবা তোমাৰ বাবে লক্ষ্মী তোমাৰ বাবে বৈকুণ্ঠৰ দুৱাৰ চিৰদিনলৈ ৰুদ্ধ হৈ গ'ল তুমি চৰিত্ৰহীনা নহয় প্ৰভু মোক ক্ষমা কৰা প্ৰভু মোক ক্ষমা কৰা তোমাক ক্ষমা কৰাৰ প্ৰশ্নই নাই কাৰণ তুমি দৈত্যৰ পত্নী নহয় প্ৰভু নহয় গতিকে লক্ষ্মী মই তোমাক আপুনি মোক শাস্তি দিয়ক প্ৰভু প্ৰভু মোক শাস্তি দিয়ক মই তোমাক শাস্তি দিয়ক প্ৰভু পৰিত্যাগ কৰিছো এতিয়া মোৰ অৱস্থা কি হ'ব প্ৰভু কি হ'ব স্বৰ্গ মৰ্ত্য পাতাল
এই তিনিও লোকত তুমি দৈত্যৰ পৰা হাৰিব নোৱাৰিবা প্ৰভু যিহেতু যিহেতু তুমি তাক অমৰত্ব ভৰ্তি স্বজন কৰিছা প্ৰভু গতিকে প্ৰভু তুমি এতিয়া তোমাৰ লজ্জা নিবাৰণৰ বাবে প্ৰভু সাগৰত তোক যাব লাগিব প্ৰভু এয়া এয়া আপুনি কেনে বিধান দিছে প্ৰভু মোক পৰিত্যাগ নকৰিব প্ৰভু মোক পৰিত্যাগ নকৰিব গৰ্বিতা নাৰীৰ উপযুক্ত শাস্তি হৈছে প্ৰভু লক্ষ্মী প্ৰভু তুমি জগতৰ মাতা হিচাপে থাকিব বিচাৰা বিচাৰো প্ৰভু তুমি তুমি নিজৰ সতীত্ব ৰক্ষা কৰিব খুজিছা খুজিছো প্ৰভু তেনেহ'লে প্ৰভু নিজৰ বিলুপ্তি সাধন কৰিবই লাগিব প্ৰভু প্ৰভু মোৰ মোৰ বাবে মৃত্যুৱেই তেওঁ প্ৰভু মোৰ বাবে মৃত্যুৱেই আপোনাৰ আপোনাৰ প্ৰভু আপোনাৰ হাতৰ সুদৰ্শন চক্ৰই সেই সুদৰ্শন চক্ৰই মোৰ মুণ্ড ছেদন কৰি মহাসাগৰত পেলাই দিয়ক মই তাকে কামনা কৰিছো প্ৰভু মই তাকে কামনা কৰিছো মোক পৰিত্যাগ নকৰিব প্ৰভু মোক পৰিত্যাগ নকৰিব পলম নকৰিবা লক্ষ্মী নহ'লে আৰু ভয়ংকৰ বিপদৰ সন্মুখীন হ'বা যথা ধৰ্ম তথা জয় প্ৰভু তুমি তুমি যাক বুদ্ধিহীনা নাৰী বুলি অজ্ঞান কৰিছিলা সেই সেই সৰস্বতী আজি তোমাৰ এই অৱস্থা কৰিছে তুমি তুমি তিনি কল্প ধৰি সাগৰত অদৃশ্য হৈ থাকিবা সময়ত মই তোমাক উদ্ধাৰ কৰিম লক্ষ্মী লক্ষ্মী আপুনি মোক সময়ত উদ্ধাৰ কৰিব আপুনি মোক সময়ত উদ্ধাৰ কৰিব চাই লোৱা সেই জগতবাসী চাই লোৱা শ্ৰীলক্ষ্মীয়ে প্ৰভু বিষ্ণুৰ সৈতে সেই বৈকুণ্ঠপুৰী শুৱনি কৰি আছিল সেই লক্ষ্মীয়ে আজি এটা সামান্য ভুলৰ বাবে সত্যৰ দৰে খহি পৰিব লগা হৈছে তুমি তোমাৰ কুমন্ত্ৰণা প্ৰয়োগ কৰি মোক জগতৰ অনাদৰৰ পাত্ৰী কৰি মোৰ বাবে এই বৈকুণ্ঠৰ দ্বাৰ চিৰদিনৰ বাবে ৰুদ্ধ কৰিলা ময়ো আজি দিছো তোমাক মোৰ অভিশাপ তুমিও এদিন মোৰ দৰেই সেই বৈকুণ্ঠৰ পৰা খহি পৰিবা দেৱৰীকে তুমিও এদিন মোৰ দৰেই সেই বৈকুণ্ঠৰ পৰা খহি পৰিবা
যাবৰ সময়ত লক্ষ্মী শেষ প্ৰতিপাদ শেষ সেৱা প্ৰভু কৰিব গ্ৰহণ। দেখা দেখা সৰ্বজন ইটো লীলা নাৰায়ণ পুৰাণৰ কথা বিচক্ষণ হৰি 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 হে পত্নী কতে জিলা হৰি সত্য ধৰ্ম ৰক্ষা কৰি ৰাম ৰাম বোলা সৰ্বজন হৰি 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 য'তেই বিশ্ব তাতেই লক্ষ্মী বিৰাজিত হয় এই বৈকুণ্ঠপুৰী শুৱনি কৰি থাকিব লাগিছিল কিন্তু কিন্তু ভাগ্যৰ এই যে বিড়ম্বনা আজি আজি তোমাক অকালতে হেৰুৱাব লগা হোৱা মই মই বৰ মৰ্মান্তিক বেজাৰ পাইছো লক্ষ্মী মই বৰ মৰ্মান্তিক বেজাৰ পাইছো মোৰ হৃদয় বাগি চুৰমাৰ হৈ গ'ল। লক্ষ্মীহীনা বৈকুণ্ঠপুৰী কিছুদিন ধন্য হৈয়ে ৰ'ব। মই আছিলো প্ৰভু মই আছিলো মাত্ৰ যোৱাৰ আগতে কৈ যাওঁ প্ৰভু সেই সেই হয়দৈত্য অমৰ নহয় অ প্ৰভু সীতাৰ একে আকৃতিৰ প্ৰাণীৰ হাততেই মৃত্যু হ'ব প্ৰভু মই এতিয়া বিদায় মাগিলো প্ৰভু মই এতিয়া বিদায় মাগিলো মোক সময়ত উদ্ধাৰ কৰিবলৈ নাপাহৰিবা প্ৰভু মোক সময়ত উদ্ধাৰ কৰিবলৈ নাপাহৰিবা আপোনাক যেনে হৈ পৰিলো মোৰ জ্ঞান শূন্য হৈ পৰিছে প্ৰভু মোৰ জ্ঞান মই আপোনাৰ নাম উচ্চাৰণ কৰিব পৰা নাই প্ৰভু এয়া মোৰ কি হৈছে প্ৰভু এয়া মোৰ কি হৈছে প্ৰভু এয়া মোৰ কি হৈছে প্ৰভু লক্ষ্মী তোমাক সমস্ত পাপে আগুৰি ধৰিছে পলম নকৰিবা তুমি সৌহাগৰৰ ফালে দৌৰ মাৰা পাছলৈ ঘূৰি নাচাবা লক্ষ্মী পাছলৈ ঘূৰি নাচাবা বিদায় প্ৰভু মোক যেন সময়ত উদ্ধাৰ কৰিবলৈ নাপাহৰা প্ৰভু
প্ৰভু